সাবধান প্রাণ কন্যাস প্রাণ রাষ্ট্রীয় সালাম সালামে শেষ জনগণ মন অধিনায়ক জয় হে ভারত ভারত জগৎ বিধাতা पंजाब सिंध गुजरात मराठा जमुना उज्जल जलधिकरंगा तव शुभ नामे जागे Lost 70 years ago, we got our independence from the British rule. আপোনালোকে জানে যে 15 আগষ্ট আমি কিয় পালন কৰোঁ আমি 71st ইণ্ডিপেণ্ডেন্স ডে আজি পালন কৰিছোঁ সেই উপলক্ষে আমি এই জাতীয় পতাকা আমি উত্তোলন কৰিছোঁ আৰু আজিৰ পৰা 70 বছৰ আগতে আমি স্বাধীনতা পালোঁ 18 আগষ্ট 1947 সেই সময়ত আমাৰ জাতীয় বীৰ বছৰ হৰণ কৰিছিলে তেতিয়া আমাৰ জাতিৰ পিতা মহাত্মা গান্ধী বল্লভভাই পেটেল জৱাহৰলাল নেহৰু আৰু বিভিন্ন আমাৰ যিবিলাক মানে স্বাধীনতা পাবৰ কাৰণে যিবিলাক যুঁজ দিছিলে তেখেতৰ আত্মা আমি আজি শ্ৰদ্ধা জনাব বিচাৰিছোঁ আমাৰ অসমতো বহুত স্বাধীনতাৰ কাৰণে প্ৰাণ দিয়া আহুতি দিয়া বীৰ আছে এনেকৈ আমাৰ কলাবতা আছে ফুকন আছে মণিৰাম দেৱান আছে তেখেতসকলে আমাৰ ভাৰতবৰ্ষখন স্বাধীন পাবৰ কাৰণে তেখেতসকলৰ নিজৰ জীৱন আহুতি দিবলগীয়া হৈছিল গতিকে আজি ভাৰতবৰ্ষতে আমাৰ কাৰণে আমি খুব আনন্দৰ দিন আমি স্বাধীন পালোঁ আমি ইচ্ছা অনুসৰি যিকোনো ঠাই ভাৰতৰ বিভিন্ন অঞ্চলত